মাই গড সাউন্ড শুনক পানীৰ সাউন্ড শুনক বাৰিষাৰে বড় একাঠু পানী ৰাস্তা কিন্তু ৰাস্তা বুলি গমেই নাপায় নদী হেন পায় হেল্ল' গাইছ আপোনালোকৰ নেক্সট এটা ভিডিঅ'লৈ স্বাগতম আৰু আপোনালোকে গমে পাইছে চবতে এতিয়া বানপানী হৈ গৈছে সেনেকুৱা বানপানী মানে আমাৰ ইয়াতো হৈছে আপোনালোকক আজি মই তাৰে বানপানীৰ কিছু দৃশ্য দেখাম আৰু কি কি পৰিস্থিতি হৈছে আমাৰ ইয়াত বানপানীৰ বাবে আৰু মানে কি বানপানীত এতিয়া পানী বুলি ক'লে নহয় এতিয়া মাছৰো বহুত ওজন হৈছে মানে এনেকুৱা হৈছে চবৰে পুখুৰী বা খালবিলাক চব ডুবি গৈছে ডুবি যোৱাৰ বাবে মাছবিলাক ওলাই যোৱাৰ কাৰণে এতিয়া পথাৰত মানে জাল মাৰিলে অকল মাছ ইমান মাছ ওলাইছে নহয় আপোনালোকক চাই থাকক দেখা পাব কিমান মাছ ওলাইছে মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাছবিলাক আৰু পানীবিলাক দেখাবলৈ চেষ্টা কৰিম স্কিপ নকৰিব মোৰ ভিডিঅ' চাই দেখিছে কিমান মাছ মাৰিছে মাছ কিমান পাই আছে আপোনালোকক দেখাই আছোঁ ওচৰত যাই কিনে আপোনাক কেনে মাছ আহি যাব এই জাল মাৰি যাব মাছ কিমান আহে আপোনাৰ কিমান মাছ বাপৰে ইমান মাছ পাগল হৈ যাম বে কাৰ খালৰ মাছ দে এইবিলাক কোনোবাই জানে নেকি কাৰ কোনটো মাছ হয় খালৰ লাগিব নেকি মাছ জাল মাৰি ভাল পায় না মাছ মাৰি মজা লাগে যেতিয়া মাছবিলাক এনেকৈ পোৱা যায় না তেতিয়াতো জাল মাৰাৰ মজাই বেলেগ মোনা ফুল হৈ গৈছে মাছেৰে অকল অভিমানী সপোনতে তুমি পলকতে ধুমুহা হয় না পানী থাক ৰাস্তাত কিমান পানী ইমান পানী আপোনালোকে চাব নহয় ৰাস্তাত পানী ফুল হৈ গৈছে এই ব্লকৰ ওপৰত কিমান পানী খাওঁ বানপানী অনলি বানপানী এইবাৰে আমি প্ৰথম দেখিছোঁ বানপানী 2004 হৈছে সৰুকৈ হৈছে কিন্তু ইমান ডাঙৰ হোৱা নাছিলে এতিয়া একদম বহুত পানী হৈ গৈছে তেনেকুৱা পানী হোৱা নাছিলে আগতে এই গাই চাওক চোতালত পানী হৈছে দেখিছেনে কিমান বেয়া লাগে আৰু আমাৰ ইয়াত ফাৰ্ষ্ট টাইমৰ বাবে এনেকৈ হৈছে আগত কম ধৰণৰ এনেকুৱা চোতালত পানী উঠা আমি গম পোৱা নাই এতিয়ালৈ এইবাৰে প্ৰথম দেখিছোঁ আমি ইমান পানী আৰু আমাৰ দেউতা এটা কৈছে আৰু বহুত ডাঙৰ মানুহ কৈছে কোনোৱে বোলে এনেকুৱা ইমান পানী হোৱা আমাৰ গাঁৱত দেখা নাছিলে এইটোৱে বোলে ফাৰ্ষ্ট বানপানী আমাৰ হয় ইমান পানী ৰাস্তা দেখিছে না ফুল হৈ গৈছে ৰাস্তাৰে ইটো বাৰৰ পৰা সিটো বাৰৰে পুৰা পানী ধাৰ অন্ধি ধাৰ কিমান কি মানুহ থাকিব পৰা নাই এইটো মন্দিৰতো ডুবি গৈছে চাওক না ৰাস্তাটো অৱস্থা কি ধাৰ জানো নদীৰে ধাৰ এইটো এই ৰাস্তাত এনেকুৱা ধাৰ হৈ আছে আৰু কি হ'ব ধৰিছে নাজানো আৰু বৰষুণে দি থাকে বৰষুণটো ৰাস্তা আছিলে এতিয়া ৰাস্তাই নে নদীয়ে নে কিয়ে চিনি নাপায় দোংটোও চিনি নাপায় কি দোং আছিলে নে নদী আছিলে নে কি হৈছে এতিয়া পানীৰ কাৰণে চব চিনি ইমান পানী হৈ গৈছে চাবকালি কি লৈ গৈছে ফেল লৈ যাব লগা হৈছে জাল চাবকালি এটাই তল গৈছে আমাৰ পৰগোবিন্দ থানৰ গোটাই পানী দি ফুল হৈ গৈছে বানপানী এই অৱস্থা চাওক ৰাস্তা চিনি নাপা গৈছে চব পানী হৈ গৈছে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ
আৰু যদিহে আপোনালোকে নতুনকৈ আহিছে ভিডিঅ' মোক চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক মৰম দি যাব।